তো গাইস আপোনালোকে নদী বা বিলত গা ধুবলৈ গ'লে সাৱধানকে যাব কিন্তু কিয় যদি জানিব মন আছে এই ভিডিঅ'টো লাষ্টলৈ চাওক তো গাইস পোনপ্ৰথমে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালো আৰু ঘৰতে মাহ হালধি লৈ ওলাই গ'লো গাঁও ফালে আৰু গাঁও ফালে গৈ অলপ সময় বহি ল'লো সৰু দণ্ডাহঁতৰ বাটত আৰু সিহঁতৰ গৰু গা ধুৱাই আছিল সেইবাবে আমি যাব পৰা নাছিলোঁ আৰু আমি অলপ সময় ৰখাৰ পাছতে গোটেইবোৰে ওলালো বিললৈ বুলি আৰু আমি মানে প্ৰতি বছৰে এই বিলখনতে যাওঁ আৰু বিল গৈ পাইছিলোহে তেনেতে আমাৰ বাবুদা মানে কিবা এটা মানে কাণ্ড থাকিবই আজি বাতি লৈ গৈছে গা ধুবৰ কাৰণে আৰু বামৰ পৰা এনেকৈ বাতি লৈ গা ধুলে তেনেকৈ আৰু গোটেইবোৰে বিলত নামি গ'লো ধুনীয়াকৈ এঘণ্টামান গায়ে ধুলো বহুত দিনৰ মূৰত যেতিয়া বিল যাওঁ এঘণ্টামান গা ধুই ধুনীয়াকৈ ঘৰলৈ উভতি অহা টাইমতে তেনেকৈ আমাৰ গোটেইবোৰে গা ধুই হোৱাৰ পাছতে ঘৰলৈ আহিব ওলাইছিলোহে তেনেতে ভাইটি এটা ভৰিখন কাটা গ'ল মানে কিহত কাটা গ'ল সেইটো গম পোৱা নাই মানে সেইকাৰণে কৈছোঁ আপোনালোকক সাৱধানে গাটো ধুব আৰু তলত যদি খচকৈ কিবা কিবি পৰি থাকিব পাৰে না চিচা সেইবাবে ভালদৰে চবেই গা ধুব আৰু তেনেকৈ আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আজি মিনি ব্লগটো ইমানেই আছিলে হুঁচৰি ব্লগ আহি আছে আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ইনষ্টাগ্ৰামৰ পেজটো যদি ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি লওক